लोकसभा बिसायख'थिया खाथि सफैनायखौ नोजोर होनानै धेमाजि जिल्लानि सिङाव थानाय 80 नं जनाय बिधानसभा बियाबाव बिजेपि हान्जानि सुबुं गमा जालाङो। जनाय जिल्ला बिजेपि हान्जा आरो सन्मिलित गणशक्ति अखम हान्जानि जथायै बानजायनाय सुबुं गमायाव आसामनि दै जगायथाय बिफाननि मन्त्रि पियुष हाजरिकाया बाहागो लादोंमोन। आरो मन्त्रि बिथांजों लोगोसे लखिमपुर लोकसभा बियाबनि एमपि प्रदान बरुवा, जनाय बिधानसभा बियाबनि एमएलए भुबन पेगु, मिसिं अट'नमास काउन्सिलनि गाहाय मावफुं सोद्रोमा परमानन्द सायंगियामोनजों लोगोसे माखासे गोजौ दैदेनगिरिफोरा बाहागो लायो। गुबुन फारसेथिं दिनैनि बे सुबुं गमायाव आसामनि मन्त्रि पियुष हाजरिकाया बाहागो लानानै मिसिं हारिनि आलि आइ लिगां फोरबोखौ मिसिं अट'नमास काउन्सिलनि सिंनि गंजी जिल्लायाव आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि बिथोन बादियै सोरखारि बन्द होनाय जागोन होनना बुङो। लोगोसेनो अरुणोदय बिथांखि, दैबानानि जेंना, हा गिसिखानाय जेंना आरो गुबुन बायदि बायदि जेंनाफोरखौ आथिखालनि बिजेपि सोरखारा सुस्रांनायनि खामानि मावबाय थादों होनना बुङो। চাওক আমাক যেনেকৈ কৈছে আমাৰ নেতৃবৃন্দই কৈছে আৰু ৰাজ্যিক ভিত্তিত সমস্যাটো কি যে সকলো জেগাতে লিগাং নহয়, গতিকে সেইটো কাৰণে দিয়া হৈছে আৰু যদি তেনেকুৱা দাবী আহে চিন্তা কৰি চোৱা হ'ব। কিন্তু সদ্যহতে যিহেতু আমাৰ মেচি অধ্যুষিত অঞ্চলখিনিতে মিচিং সম্প্ৰদায়ৰ মানুহ থাকে, তাতেই লিগাং হয় বা আলি আই লিগাং হয়, তাৰ কাৰণে এইটো সিদ্ধান্ত লোৱা হৈছে। আমাক যেনেকৈ চাওক ৰাইজৰ যিটো আমাৰ নেতৃবৃন্দৰ যিটো আমাৰ প্ৰতি তেওঁলোকে দাবী কৰিছে, সেইটো দাবীৰ ওপৰতহে কৈছোঁ। যদি দাবী অসমলৈকে আহে তেতিয়া চাই লোৱা হ'ব। মইতো আগেই কৈছিলোঁ যে ইলেকশ্যনৰ সময়ত এই ইণ্ডি এলায়েন্সটো নাথাকিব, ইলেকশ্যনৰ সময়লৈকে নাথাকিব। মই ইমান নাজানো, আপুনি কোৱাই শুনিছোঁ। কমলাক্ষ দেৱপ্ৰকাশে যদি কৈছে এইটো নতুন কথা নহয়। তেওঁলোকে বেলেগ দলক পাত্তা নিদিয়ে। তেওঁলোকে লাষ্টত অখিল গগৈ ডাঙৰীয়াকো লেং মাৰিব আৰু কালিতো TMCক চিট নিদিম বুলি কৈছেই, মানে সুস্মিতা দে ডাঙৰীয়ানী আৰু দেৱ ডাঙৰীয়ানী আৰু বিপুন বৰা ডাঙৰীয়াক লেং মাৰিছেই। কেইদিনমানৰ পাছত লুৰিণজ্যোতি গগৈ ডাঙৰীয়াকো লেং মাৰিব। গতিকে কংগ্ৰেছে বিশ্বাস কৰিব নোৱাৰি। কংগ্ৰেছে তেওঁলোকৰ সহযোগী দলবিলাকক লেং মৰাটো এটা ইতিহাস আছে, গতিকে এইবাৰো তাৰ পুনৰাবৃত্তি হ'ব। মই এতিয়া আপোনালোকে যেনেকৈ কিছুমান প্ৰশ্ন কৰে, আপোনালোক ইমান ডাঙৰ বিশেষজ্ঞ, এতিয়া ব্যৱস্থা যদি পানীটো এতিয়ালৈকে কমা নাই, মই চাইছোঁ পানী আছেই, কিন্তু পানী কমিলে কিবা ব্যৱস্থা ল'ব পাৰে নেকি? পানী কমিলে কিবা ব্যৱস্থা ল'ব পাৰে নেকি? আপুনি যদি ল'ব পাৰে, আপোনাৰ হাতত যদি কিবা তেনেকুৱা আপোনাৰ হাতত যদি প্লেনিং আছে মোক জনাই দিব, মই তেনেকৈ ব্যৱস্থা ল'ম। জলসম্পদ বিভাগৰ যিটো 14 কোটি 75 লাখ টকাৰে যি চলি আছে, কিন্তু বহুত নিম্নমানৰ হ'লেতো কঠোৰ ব্যৱস্থা লোৱা হ'ব, নিম্নমানৰ হ'ব নোৱাৰে। লখিমপুৰৰে কোনোবা ল'ৰা দুটা আহে, তাকো এঘৰত দুটা ল'ৰা ছোৱালীয়ে চাকৰিৰ পৰা নিউজ এটা চাইছিলোঁ। তেওঁলোকৰ ঘৰত 3খন চকী নাই, 2খন চকী নাই, আৰু তেওঁলোকৰ ঘৰত 2জন ল'ৰাই পুলিচৰ চাকৰি পায়। ক'ৰবাত দেখিছোঁ মই বৰপেটাৰ এঘৰৰ 2জন ল'ৰা ছোৱালী পুলিচ চাব ইন্সপেক্টৰৰ চাকৰি পাইছে, ঘৰটো নাই, ভালকে থাকিবলৈ ঘৰটোও নাই। আগতে এই কথা ভাবিব পৰা নাছিলে, এনেকৈ চাকৰি আগতে কোনো ভাবিব পৰা নাছিল। আগতে ACS APSৰ চাকৰি হয় কংগ্ৰেছৰ দিনত 25 লাখ 50 লাখ টকালৈকে দাম উঠিছিল, 25 লাখ 50 লাখ টকালৈকে দাম উঠিছিল। কিন্তু এতিয়া আৰু সেইবিলাক নহয়, এতিয়া যোন চোকা তেওঁ ACSৰ চাকৰি পাব, যোন চোকা তেওঁ APSৰ চাকৰি পাব। গাঁৱৰ হওক টাউনৰ হওক, ধনী হওক দুখীয়া হওক, কথা নাই, মাথো চোকা হ'ব লাগিব। এই কাম কোনে কৰিছে? বিজেপিৰ চৰকাৰে কৰিছে। এই কাম কোনে কৰিছে? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে। এইদৰে আমি কি কৰিছোঁ? অসমখনক আগুৱাই লৈ যাবলৈকে যৎপৰোনাস্তি চেষ্টা চলাইছোঁ।